বিশেষ একো কথা নহয় বাৰু লাষ্ট সোণাৰী গৈছিলোঁ ভাওনা কৰিবলৈ তেতিয়াই লাষ্ট ভিডিঅ' দিয়া আৰু ভিডিঅ' দিয়া হোৱা নাই বহুত ব্যস্ততা ইটো সিটো ব্যস্ততা মানে বহাগৰ মাহটোতো পূৰা ব্যস্তই থাকিলোঁ যিসকল মোৰ ফেচবুক ফ্ৰেণ্ড আছে দেখিছে চাগে বিহু এখন আমি আয়োজন কৰিছিলোঁ বিহু কামতে গোটেই বহাগৰ মাহটো গুচি গ'ল ইটো সিটোকৈ মানে তাৰ আগতো ভিডিঅ'বোৰ বনাই পিনি মানে ডিলিট কৰি দিওঁ এডিট কৰিবলৈ মনেই নাযায় গামোচাখন দেখিছে যে এনেকুৱা কাহ আছে কাহত পূৰা একদম গামোচাখন এনেকৈ মাৰি দিছিলে মায়ে এতিয়া অকণমান মানে গৰম উঠিছে আঁতৰাই লৈছোঁ আৰু এতিয়া মই আহিছোঁ আজি মাহঁতৰ ঘৰত কালি আহিলোঁ ইমান কাহে ধৰিছে কিবাকিবি দৰৱ চৰৱ খাম বুলি মানে অসমীয়া দৰৱ খাম বুলি ঘৰত সোমালোঁ তাৰপিছত এতিয়া ভাত পানী খাই অকণমান শুলোঁ শুই পানী উঠিলোঁ উঠি পানি ভাবিলোঁ ভ্লগ এটা ষ্টাৰ্ট দিওঁ যিহেতু বহুত দিন ভ্লগছ বনোৱা নাই সকলোৱে সুধি থাকে বা কেলৈ ভ্লগছ বনোৱা নাই ইমান পাক্কা ইউটিউবাৰো নহয় তথাপিতো চবেই সুধি থাকে সেইকাৰণে ভাবিছোঁ ভ্লগ ষ্টাৰ্ট কৰোঁ আৰু বহুত দিন বনোৱা নাই বহুত দিন মানে বহুত মাহে বনোৱা নাই সেইকাৰণে ভাবিছোঁ এতিয়া আজি ভাত পানী খালোঁৱেই আৰু দিনটো আধাটো গ'লেই আৰু কি দিনটো দেখাব পাৰোঁ চাই থাকিব বাৰু আৰু দেখাম বাৰু কিবা কিবি আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যিসকলে মোৰ ভিডিঅ'ত মানে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় কৈয়ে থাকোঁ সেইকাৰণে কথা আৰু কৈয়ে থাকিম যিহেতু আপোনালোকে কৰি থাকিব আৰু সেইকাৰণে চাই থাকিব কি কৰোঁ এয়া আমাৰ শিখা আহিছিলে তাৰপিছত এয়া ভণ্টি বিপাশা তাৰপিছত এয়া বিহু সিহঁতক চাহ খাবলৈ দিছোঁ চাহটো খাই লওক ব্লগ শ্বট ওলাবলৈ তেহেঁতৰ মন নাই তথাপিতো উলিয়াই দিছোঁ আৰু দিনটো ভিডিঅ' বনোৱা নহ'লে তাৰপিছত আৰু গৰমৰ কাৰণে মোবাইল চবাইল নল'লোৱে তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে বহি থাকিলোঁ আগপিনে একদম হাৱা লৈ বহি থাকিলোঁ একো ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে তাৰপিছত গধূলি সময়ত লগৰ এজনী আহিম বুলি ফোন কৰিলে তাৰপিছত তাই আহিলে তাইৰ লগত ব্যস্ত হ'লোঁ অকণমান তেহেঁতক ক্লিপছটো ধৰি ৰাখিছিলোঁ বাৰু দেখাম তেহেঁতি আহিলে তাৰপিছত তেহেঁতৰ লগতে কথা বতৰা পাতোঁতে সময়খিনি গুচিয়ে গ'লগৈ প্ৰায় 8টামান বাজিলে আৰু এতিয়া আকৌ গা পা ধুই ৰেডি মানে গা পা ধুই মানে ফ্ৰেছ হৈ আহিছোঁ আৰু বায়ে মাংস বনাইছে তাৰপিছত মোক মাতি আছে কিবা কিবি কৰি দিবলৈ যাম এতিয়া অলপ মানে গা পা ধুই ফ্ৰেছ হৈ লৈছোঁ মানে দিনটো বহুত গৰম আজি একদম গৰমত মানে অকণো ভাল নালাগিলে সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ এতিয়া কি বনাইছে চাওঁগৈ মাহঁতে মাংস আনিছিলে চাগে তাকে বনাই আছে তাকে চাওঁগৈ এয়া বায়ে চিকেন আনিছিলে তাৰপিছত তাকে তাই এতিয়া বনাই আছে জুইত গৰমত মই ভিডিঅ' কৰিছোঁ বাৰু তাই বনাইছে তাৰপিছত আৰু বনাই থৈছে এইখিনি বনাই থৈছে আৰু এইখিনি বনাইছে জ্বলাকৈ এনেকৈ পচলা আৰু মাংসৰ মানে কুকুৰা মাংসটো সৰু সৰুকৈ কাটি পিনি পচলাৰ লগত কুকুৰা মাংস পচলাৰ লগত খাই বহুত ভাল লাগে এনেও তাৰপিছত এয়া ভাতৰ লগত খাম আৰু সেইখিনিও ভাতৰ লগতে খাম আৰু এইখিনি মানে আলু দি বনাব আৰু এইখিনি পচলা দি বনালে সেইকাৰণে অকণমান এতিয়া তাত কালাৰৰ কাৰণে চয়া চচ দি দিছে ইমান গৰমত কষ্ট কৰি বনাইছে ছোৱালীজনীয়ে খাম আৰু আমি একদম দেখাম লাষ্টত কি হয় ধুনীয়াকৈ কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে কালি আধাতে থাকিলে আৰু নিশা ভিডিঅ' বনোৱা নহ'লে আজি ৰাতিপুৱা 7টামান বজাতে মণিকা নবৌ গ'ল আনিবলৈ মাহঁতৰ ঘৰৰ পৰা মণিকা নবৌয়ে মোক লৈ আহিলেগৈ আজি মিটিং আছে দুখন আৰু সেইকাৰণে মানে ক'ত যাওঁ কি কথা দেখিব বাৰু আপোনালোকে যদি পাৰোঁ দেখামগৈ আপোনালোকক আৰু সেই মিটিং দুখনলৈ বিশেষকৈ যাবলগীয়া হ'ল সেইকাৰণে মণিকা নবৌয়ে 7টা বজাতে লৈ আনিলেগৈ আৰু 7টা বজাতে আহি পাই ভাত পানী বনাই খোৱা বোৱা নাই বাৰু ইমান সোনকালে ভাত পানী বনাই মেলি থৈ আহিছোঁ আৰু আহি পানি এতিয়া মণিকা নবৌ আৰু লগত যাব জোনমণি নবৌ আমাৰ ওচৰৰে আৰু বৰষাক লৈছোঁ বৰষা সিহঁতি গৈ পিনে এতিয়া মিটিংখনলৈ যাম আমি প্ৰথমতে শিৱসাগৰ যাম আৰু ক'ৰবাত যাবলগীয়া হ'ব চাগে আৰু ওলাই আহিছোঁ চাই থাকিব এতিয়া মণিকা নবৌ গাড়ীতে যাম চাই থাকিব আপোনালোকে যদি পাৰোঁ দেখাম বাৰু মিটিঙৰ তাত যদি নোৱাৰোঁ তেতিয়াও নাই বাৰু চবতে ভিডিঅ' কৰিব পৰা নহয় ঠিক আছে চাই থাকিব এয়া ওলাই আহিলোঁ এয়া বৰষা আগত দুজনী এয়া মণিকা নবৌ তাৰপিছত আৰু পিছলৈ মানে বস্ত্ৰ বাহিনীয়ে টেবুল চকী মানুহ ইয়াত আছে আৰু পিছত 4জনী তেওঁলোক নোলায় বাৰু তাৰপিছত আমি বৰষা মই আগত মণিকা নবৌ অভাৰলোডত আহিছোঁ নাজানো আজি কি হয় কি কথা মুঠতে মিটিং মেইন আৰু আমি আগে মিটিং গৈ পাওঁগৈ তাৰপিছত দেখাম বাৰু এনেকৈ গৈ থাকোঁ আৰু ঠেলা হেঁচাকৈ আৰু এইটো দেখিছে নাই এইটো পায়স দেখাই দিওঁ নি পায়সখিনি এয়া পায়স লৈ লৈছোঁ কোচত পুৰা গৰম ট্ৰে এখন দি লৈছোঁ পায়স লৈ লৈছোঁ পুৰা তাত চাবলৈ পাব হাই ফ্ৰেণ্ডছ মিটিঙলৈ গ'লোঁ তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ
ভিডিঅ' কৰিবলৈ তাত সময়ে নাপালোঁ অলপো মানে ইমান ব্যস্ততা হ'ব লগা হ'ল আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু নকৰিলোঁ ফটোও মাৰিব নোৱাৰিলোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে এতিয়া আহি আছোঁ ঘৰলৈ খুব ভাগৰ লাগিছে দিখৌ ব্ৰিজ পাৰ হৈছোঁ এয়া আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে যিসকলে কৰা নাই আৰু নেক্সট টাইম এটা ধুনীয়া ভ্লগছ লৈ আহি আছোঁ চাই থাকিব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই